নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ আৰু ভাল সুযোগৰ বিষয়ে ক'বলৈ লৈছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ চৰকাৰী চাকৰি মুকলি হৈছে। এই ভিডিঅ'টোত আপোনালোকে কেইবাটাও পোষ্টৰ বাবে নটিফিকেশ্যন দেখিবলৈ পাব। যদি আপোনালোক এই জবসমূহৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয়, সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে গ্ৰেড 4 লেভেলৰ পোষ্টৰ পৰা আৰম্ভ কৰি গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 সকলোখিনি পদৰে ইয়াতে পদ আপোনালোকে দেখিবলৈ পাব। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব আৰু কেনেদৰে এপ্লাই কৰিব পাৰিব, সকলোখিনি তথ্য আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে আপোনালোকে গ্ৰেড 4ৰ বাবে মিনিমাম 8 পাছ আৰু 10 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই দৰকাৰী হ'বলৈ গৈ আছে। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি পদসমূহৰ বিষয়ে সকলোখিনি তথ্য ভালদৰে জানি লওঁ। লাইব্ৰেৰী বেয়াৰৰ বাবে পদ আছে। গ্ৰেড 4ৰ পোষ্ট হয়, সেইটো টোটেল পোষ্ট তাতে এটা আছে গ্ৰেড 4ৰ বাবে। আৰু এই গ্ৰেড 4 পোষ্টৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ 12,000ৰ পৰা 37,500 আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। আৰু গ্ৰেড পে 4,400কৈ আপোনালোকে লাভ কৰিব পাৰিব। খুবেই এটা ভাল চেলাৰী লাভ কৰাৰ উপৰিও আপোনালোকে ইয়াতে এটা গ্ৰেড পেও লাভ কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ এজ লিমিটখিনি হৈছে 18ৰ পৰা আপোনালোকে 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে এজৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰ, OBC সকলে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনেও ইয়াতে 2 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে 10 পাছ বা SSLC পাছ কৰিলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে পদ আছে লাইব্ৰেৰী এছিষ্টেণ্টৰ বাবে, তাতো এটা পদ খালী আছে। আৰু এই পদটোৰ বাবে চেলাৰী হ'ব 14,000ৰ পৰা 49,000, 14,000ৰ পৰা আপোনালোকে 49,000 পৰ্যন্ত এটা চেলাৰী লাভ কৰিব পাৰিব লাইব্ৰেৰী এছিষ্টেণ্টৰ বাবে। আৰু ইয়াতে গ্ৰেড পে থাকিব 6,200, খুবেই এটা ভাল চেলাৰী ইয়াতো আপোনালোকক দিয়া হ'ব। আৰু এজ লিমিটটো ইয়াতে 18 বছৰৰ পৰা 40 বছৰসকলে এপ্লাই কৰিব পাৰিব। ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন SC STৰ বাবে, 3 ইয়াৰ্ছ OBCৰ বাবে, 2 ইয়াৰ্ছ এক্স ছাৰ্ভিচমেনৰ বাবে আৰু 10 ইয়াৰ্ছ PWD কেণ্ডিডেটৰ বাবে। আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন। আপোনালোকে যিকোনো ডিচিপ্লিনত যদি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু ইয়াতে আপোনালোকৰ কম্পিউটাৰ এখন ডিপ্ল'মা বিচাৰিছে 6 মান্থছৰ। যদি আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব পাৰিব। ইয়াৰ পাছৰ পদটো হৈছে ৰেজিষ্টাৰৰ বাবে। ইয়াতো টোটেল এটা পোষ্ট খালী আছে ৰেজিষ্টাৰৰ বাবে। আৰু পে স্কেলটো ইয়াতে থাকিব 1,44,200ৰ পৰা 2,18,200 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। আৰু এজ লিমিটটো 55 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী উইথ এটলিষ্ট 55% মাৰ্কছ। যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰিছে আৰু তাতে আপোনালোকৰ যদি 55% মাৰ্কছ আছে তেনেহ'লে আপোনালোকে এই পদটোৰ বাবে এলিজিবল হ'ব। আৰু এটলিষ্ট আপোনালোকৰ 15 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে। আৰু কম্পিউটাৰ এক্সপিৰিয়েঞ্চৰ কথাও ইয়াতে কোৱা হৈছে। আৰু 15 ইয়াৰ্ছ অফ এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ অফ হুইচ 8 ইয়াৰ্ছ শ্বেল বি এজ ডেপুটি ৰেজিষ্ট্ৰাৰ অৰ এন ইকুইভেলেণ্ট পোষ্ট। যদি আপোনালোকৰ 8 ইয়াৰ্ছৰ ডেপুটি ৰেজিষ্ট্ৰাৰ বা ইকুইভেলেণ্ট পোষ্টত এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোক ইয়াতে এলিজিবল হ'ব। ইয়াৰ পাছৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচৰৰ বাবে। তাতে টোটেল পদ আছে 4টা এছিষ্টেণ্ট প্ৰফেচৰৰ বাবে। আৰু ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া হৈছে। ফিজিক্সত আছে এটা, পলিটিকেল চায়েন্সত আছে এটা, হিন্দীত আছে এটা আৰু জুলজিত আছে এটা। পে স্কেলটো ইয়াতে 1,31,400ৰ পৰা 2,17,100 টকা পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি UGC নৰ্মছৰ ভিত্তিত আপোনালোকক এলিজিবল কৰা হ'ব, বা যদি আপোনালোকৰ UGC নৰ্মছৰ অনুসৰি আপোনালোকৰ এলিজিবিলিটি আছে আপোনালোক এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ পদটো হৈছে এছ'চিয়েট প্ৰফেচৰৰ বাবে। আৰু টোটেল পোষ্ট আছে তাতে 7টা। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি হৈছে আছামিজত 2টা, ইংলিছ ডিপাৰ্টমেণ্টত আছে 2টা, পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টত আছে এটা, বেংগলীত আছে এটা আৰু জুলজিত আছে এটা।
পে স্কেলটো ইয়াতে থাকিব 1,31,400 পৰা 2,70,100 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াতো ক্ৰাইটেৰিয়াখিনি আপোনালোকৰ UGC নৰ্মছৰ ভিত্তিত হ'ব। আৰু ইয়াৰ পাছৰ পদটো হৈছে ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিখিনি ইয়াতে দিয়া হৈছে প্ৰফেচৰৰ বাবে 5টা পোষ্ট খালী আছে। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিখিনি হৈছে হিন্দীৰ বাবে এটা, আছামিজৰ বাবে এটা, পলিটিকেল ছায়েন্সৰ বাবে এটা, ইংলিছৰ বাবে এটা আৰু বটানীৰ বাবে আছে এটা। আৰু ইয়াতে পে স্কেলটো হ'ব 1,44,200 পৰা 1,18,200 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াতো UGC নৰ্মছৰ ভিত্তিত আপোনালোক চিলেক্ট কৰা হ'ব বা আপোনালোক এলিজিবল হ'ব। এইখিনি আছিলে ডিটেইলছ। পদখিনি খালী কৰিছে ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা 19টাকৈ পদ খালী আছে। গ্ৰেড 4ৰ পৰা আৰম্ভ কৰি আপোনালোকে প্ৰফেচৰ পদ পৰ্যন্ত ইয়াতে পদ দেখিবলৈ পাব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। যিহেতু আপোনালোকে ইয়াতে 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। যদি আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট হৈছে 29 মে 2026, 29 মে'ৰ পৰা ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেটটো 15 জুন দিয়া হৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে 15 জুনৰ আগত সকলোৱে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 700ৰ পৰা 3,000 পৰ্যন্ত হ'ব পাৰে। পোষ্ট ৱাইজ এপ্লিকেশ্যন ফিজো বেলেগ হ'ব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে সকলোখিনি তথ্য আপোনালোকে ভালদৰে জানি লোৱাটো ভাল। আৰু ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে ইয়াৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি আপোনালোকে সকলোখিনি তথ্য জনাৰ উপৰিও সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। যদি আমাৰ চেনেলটোত আপুনি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ ন'টিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।